हेलो एवरीवन আপুনি জানে এনেকুৱা এটা শৰত আছে যত আপুনি শুই থাকি কিতাপ পঢ়িব পাৰে আপুনি ঠিকই শুনি আছে শুই থাকি কিতাপ পঢ়িব পাৰে এনেকুৱা কি ঘটনা যাৰ কাৰণে আপুনি শুই থাকি কিতাপ পঢ়িব পাৰে ঠিক আছে তো ইয়াৰ লগত আমি এটা এক্সপেৰিমেন্ট কৰিম ভালদৰে আপোনাক বুজোৱাৰ কাৰণে তো ভিডিওখন সম্পূৰ্ণ হয় চাই থাকা ঠিক আছে তো শৰতখনৰ নাম আছে ডেড সি ঠিক আছে ডেড সি নাম ৰখাৰ কাৰণ হৈছে যে এই শৰতখনত কোনো ধৰণৰ প্ৰাণী নাথাকে মাত্ৰ বেক্টেৰিয়া আৰু অনুজীৱহে থাকে আৰু এই শৰতখন হৈছে জৰ্ডান আৰু ইজৰাইলৰ বৰ্ডাৰৰ মাজত ওকে শৰতখনত ভাহি থকাৰ এটাই কাৰণ আছে তাত নিমখৰ পৰিমাণ বেছি 100 ভাগৰ 32.2% নিমখ থকাৰ কাৰণে সহজে যিকোনো বস্তু ভাহি থাকিব পাৰে আমি এটা এক্সপেৰিমেন্টৰ জৰিয়তে বুজি লওঁ আহা ওকে এক্সপেৰিমেন্ট কৰাৰ কাৰণে মই প্ৰথমে দুটা গ্লাছ লম কাঁচৰ গ্লাছ আৰু এটাত মই নৰ্মাল পানী ঢালি দিম যত কোনো ধৰণৰ সল নাথাকিব আৰু এটাতো মই নৰ্মাল পানী ঢালি দিম এটা বস্তু লক্ষ্য কৰিবা মই এটা আলু লৈছো তাত পৰীক্ষা কৰিবৰ কাৰণে মই নৰ্মাল পানীত আলুখন দি দিলো আলুখন কি হৈছে ডুব খাইছে মানে নহয় আলুখন ডুব খাইছে আপুনি নিশ্চয় চাইছে তো যেতিয়া মই 30% মান লবণ ঢালি দিম নিমখ ঢালি দিম তেতিয়া কি হ'ব আপুনি চাব One minute ভালদৰে জোকাৰি লওক ওকে বেছি পানী আছে চাগে আপুনি দেখিব পাৰিছে আলুখন ভাহি উঠিছে অৰ্থাৎ ঘটনাটো এয়ে যে ইয়াত ডেন্সিটি বেছি হৈছে পানীৰ লবণৰ কাৰণে আৰু ডেড সি নামৰ যিখন শৰত আছে তাতো লবণৰ কাৰণে বা নিমখৰ কাৰণে কি হৈছে ঘনত্ব বেছি হৈছে সেইকাৰণে সহজতে ভাহিব পাৰিছে কোনো বস্তু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু শ্বেয়াৰ কৰক বন্ধু